হাই ফ্ৰেণ্ড, আপোনালোকে চাই আছে আসাম টেক ছাপোৰ্ট। আজি আমি আলোচনা কৰিম APDCL-ত এপ্লাই কৰাৰ সময়ত হোৱা কিছুমান সমস্যাৰ বিষয়ে। আপোনালোকে নিশ্চয় গম পাইছে যে APDCL-এ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে, কিয়নো আপোনালোকে ঘৰত বহি অনলাইনত এপ্লাই কৰি APDCL-ৰ এজন এজেণ্ট হ'ব পাৰিব আৰু বিদ্যুৎ মাচুল সংগ্ৰহ কৰি প্ৰতি মাহত 3% কমিশ্যন কমাব পাৰিব। কিন্তু APDCL-ত এপ্লাই কৰাৰ সময়ত কিছুমান সমস্যাৰ সন্মুখীন হৈছে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এখন ব্ৰাউজাৰ অ'পন কৰি ল'ব। ব্ৰাউজাৰত আপোনালোকে টাইপ কৰিব apdcl.com বুলি টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত APDCL-ৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাৰপিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে সন্মুখত নতুন এখন পেজ খোল খাব। আমাৰ ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিও এই পেজটোত আহিব পাৰিব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰক। তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব কুইক লিংক বুলি এটা অপশ্যন আছে আৰু এই কুইক লিংকৰ অপশ্যনতে আৰু এটা অপশ্যন পাব APDCL ইজি পে বুলি। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। এই পেজটোত আপোনালোকে দেখা পাব এজেণ্ট ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে। তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব। ইয়াত দেখা পাইছে এটা নতুন ফৰ্ম খোল খাইছে। ইয়াত প্ৰথমতে দেখা পাইছে এপ্লিকেণ্ট নেম, অৰ্থাৎ ইয়াত আপোনাৰ নামটো দি দিব। তাৰপিছত ৰেজিডেঞ্চিয়েল এড্ৰেছ, ইয়াত আপোনাৰ এড্ৰেছটো দি দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত পিন কোড, তাৰপিছত পিন নাম্বাৰটো চিলেক্ট কৰিব। তাৰপিছত 12 ডিজিট APDCL নাম্বাৰ, অৰ্থাৎ আপোনাৰ বিদ্যুৎ বিলৰ যিটো কনজিউমাৰ নাম্বাৰ সেইটো কনজিউমাৰ নাম্বাৰটো বহাই দিব। তাৰপিছত এটা মোবাইল নাম্বাৰ দি দিব। তাৰপিছত ভেলিডিটিটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন পেজ খোল খাব। ইয়াত আপুনি যিটো মোবাইল নাম্বাৰ দিছিল সেইটো মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো ইয়াত বহাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব যে APDCL কনজিউমাৰ নেম, অৰ্থাৎ APDCL কনজিউমাৰ নামটো বহাব নালাগে। ইয়াত যিটো কনজিউমাৰ ID বহাইছিল, কনজিউমাৰ 12 ডিজিট APDCL কনজিউমাৰ নম্বৰ বহাইছিল, তাৰ পৰাই ইয়াত নামটো আহি যাব আৰু চাব ডিষ্ট্ৰিক্টটো চাব ডিভিশ্যন নেমটো আহি যাব। তাৰপিছত ID প্ৰুফ টাইপ, ইয়াত আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, বেংক পাছবুক, আধাৰ কাৰ্ড যিকোনো এটা চিলেক্ট কৰিব, যিটো আপোনাৰ আছে সেইটো চিলেক্ট কৰি ইয়াত আপলোড কৰি দিব। তাৰপিছত ID প্ৰুফ টাইপ হিচাপে ইয়াত আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপৰ্ট বা ড্ৰাইভিং লাইচেঞ্চ যিটো আছে সেইটো চিলেক্ট কৰি সেই ডকুমেণ্টছটো আপলোড কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাব ফ্ৰেম কোম্পানী টাইপ, অৰ্থাৎ আপুনি ইয়াত দুটা অপশ্যন দেখা পাইছে। এই দুটা অপশ্যনৰ এটা অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে পাছপৰ্ট চাইজ ফটো, অৰ্থাৎ ইয়াত এটা আপুনি পাছপৰ্ট চাইজ ফটো আপোনাৰ আপলোড কৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে ইজ দ্য কনজিউমাৰ নেম ইজ ইলেক্ট্ৰিচিটি বিল ছেম এজ দ্য এপ্লিকেণ্টছ নেম, অৰ্থাৎ যিটো ইলেক্ট্ৰিচিটি বিল অৰ্থাৎ কনজিউমাৰ নাম্বাৰ আপুনি ওপৰত দিছিল, সেই কনজিউমাৰ নাম্বাৰটো অৰ্থাৎ আপোনাৰ ইলেক্ট্ৰিচিটি বিলটো আপোনাৰ নামত আছে যদি য়েছ কৰিব আৰু যদি নাই তেতিয়াহ'লে ন' কৰিব। তাৰপিছত চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, অৰ্থাৎ আপোনালোকে আপোনাৰ এটা চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম ল'ব আৰু সেই ফৰ্মটো ফিল আপ কৰি আপুনি এটা ছিগনেচাৰ কৰি ইয়াত আপলোড কৰি দিব। মই চেল্ফ ডিক্লেৰেশ্যন ফৰ্মৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত দেখা পাব যে কোম্পানী বা ফিল্ম ডিটেইলছ, অৰ্থাৎ ইয়াত কোম্পানী নেম, ইয়াত প্ৰথমতে অনলাইন ছাৰ্ভিচ বুলি চিলেক্ট কৰা থাকিব। তাৰপিছত এড্ৰেছ, ইয়াত কোম্পানীৰ এড্ৰেছটো দি দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত পিন কোডটো চিলেক্ট কৰিব। তাৰপিছত পেন নাম্বাৰটো দি দিব। তাৰপিছত পেন কাৰ্ড, ইয়াত পেন কাৰ্ডটো আপলোড কৰি দিব লাগিব। তাৰপিছত মেইন সমস্যাটো হ'ল ইয়াত GSTIN, ইয়াত এই নাম্বাৰটো আপোনালোকে ক'ত পাব? GST নাম্বাৰ সকলোৰে নাথাকে। সেয়ে যিসকলৰ GST নাম্বাৰ আছে সিহঁতেহে ইয়াত এপ্লাই কৰিব পাৰিব, APDCL-ত এপ্লাই কৰিব পাৰিব। যিহঁতৰ GST ডকুমেণ্টছ আছে সিহঁতেহে APDCL-ত এপ্লাই কৰিব পাৰিব, নহ'লে APDCL-ত এপ্লাই কৰিব নোৱাৰে। ইয়াত GST ডকুমেণ্টছটো আপলোড কৰাৰ পিছতহে ছাবমিট হ'ব, নহ'লে ছাবমিট নহয়। গতিকে যদি আপোনাৰ GST ডকুমেণ্টছ আছে, GST নাম্বাৰ আছে, তেতিয়াহ'লে ইয়াত GST নাম্বাৰটো বহাই দিব। ইয়াত GST ডকুমেণ্টছটো আপলোড কৰি দিব। তাৰপিছত
GSTIN টাইপত আপোনালোকে যিটো কোম্পানীৰ পৰা GST লৈছিল সেই তাত লিখা আছে টাইপটো কেনেকুৱা, GST নাম্বাৰৰ টাইপটো কেনেকুৱা, সেইটো সিলেক্ট কৰি দিব আপুনি তাৰ পৰা চাই। তাৰপিছত সিলেক্ট কৰি দুটা অপশ্যন দেখা পাব, তাৰ এটা সিলেক্ট কৰিব, দুটাই সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পিছত সেভ এণ্ড প্ৰিভিউত ক্লিক কৰি দিব। সেভ এণ্ড প্ৰিভিউত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত দেখা পাব যে নতুন এটা পেজ খোল খাইছে আৰু তাত লিখা থাকিব সাবমিটেড ইউৰ সাকসেসফুলি ইউৰ এপ্লিকেশন। আজিৰ বাবে এইখিনি, থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব। থেংক ইউ।